guys, welcome back to my channel. I hope সকলো ভালে আছে মই ভালে আছো আজি মোৰ ভাইটিৰ বাৰ্থডে হয় আজি 16 জুলাই 8 জুলাইত মোৰ গৈছিলে আৰু এবাৰ 16 জুলাইত মোৰ ভাইটিৰ বাৰ্থডে সো একো বাৰ্থডে বুলি একো স্পেশাল একো হোৱা নাই সো মই ভিডিওটো এনেকৈ কৰাও নাই কেক এটা বনাই আছিলো আপোনালোকে গমেই পাই আছে সকলোৱে যে মোৰ এক্সাম আহি আছে মোৰ ভিডিওবোৰ বহুত দৌৰাদৌৰি হৈ আছে ইটো কৰোঁ সিটো কৰোঁ একচুৱেলি মই নিজেই মানে গম পোৱা নাই মই কোনফালে কামবোৰ মেনেজ কৰোঁ এইফালে প্ৰেক্টিকেল আহিয়ে আছে এইফালে লিখি আছোঁ এইফালে মই ভিডিঅ' বনাব লাগে এইফালে মই পঢ়িব লাগে ঢেৰ একদম মানে এনেকুৱা কাম হয় ঢেৰ কাম থাকিলেও বাৰ্থডে আহিছে বছৰৰ মূৰত এদিনে আহে নিজৰ বাৰ্থডে দিনটো সো এনজয় কৰিব লাগে সিও তাৰ বাৰ্থডে এনজয় কৰি আছে বেচাৰাৰ তাৰো টেনশ্যন ফ্ৰেণ্ডছবোৰক লগ পোৱা নাই মনটো ভাল লগা নাই একো নাই আমি ঘৰতে বাৰ্থডে চেলিব্ৰেট কৰিম মই কেক বনাইছোঁ ভিডিঅ'টো মই দেখাম বুলি ভাবিছিলোঁ আগতে এটা মই কেকৰ ৰেচিপি দি থৈছোঁ কিন্তু আইচিং কেক মই জীৱনত ফাৰ্ষ্ট টাইম বনাইছোঁ আজি মোৰ ফাৰ্ষ্ট টাইম মই আইচিং কেক বনাইছোঁ সো সেইটো কাৰণে মই নাই দেখুৱা আৰু ফাৰ্ষ্ট কথা মোৰ লগত ভালকৈ আইচিং কেক বনাবৰ কাৰণে যিখিনি ইনষ্ট্ৰুমেণ্ট লাগে সেইখিনি মোৰ লগত নাছিলে লাইক যিখন ট্ৰে থাকে তলত টেবল টাইপৰ ঘূৰাই থাকে যে ৰাউণ্ড টেবলটো সেইটো নাছিলে যিবোৰ স্পেচুলা আছিলে সেইবোৰ নাই মোৰ লগত সো সেইটো কাৰণে মই কিছুমান প্ৰব্লেমৰ কাৰণে মই ভিডিঅ'টোত নেদেখুৱালোঁ আৰু মোৰ কেকটো ইমান বেছি পাৰফেক্ট হোৱা নাই এইবাৰ আইচিং কেক হিচাপে সো নেক্সট মই যেতিয়া ভাল পাৰফেক্ট কেক বনাব পাৰিম তেতিয়া মই আপোনালোকক নিশ্চয় মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আইচিং কেক কেনেদৰে বনাই নিশ্চয় ৰেচিপিটো আপোনালোকক শ্বেয়াৰ কৰিম A few moments later কেকটো কেনেকুৱা হৈছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব মোৰ জীৱনৰ প্ৰথমটো আইচিং কেক আৰু এটা কথা ক'বলৈ ৰৈ গৈছে যোৱা বছৰ ভাইটিৰ বাৰ্থডে ভ্লগটো মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ আপোনালোকে প্লিজ সেই ভিডিঅ'টো চাব কিন্তু এই ভিডিঅ'টো সম্পূৰ্ণ চাব তাৰপিছত সেই ভিডিঅ'টো আপোনালোকে চাব ঠিক আছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো কণ্টিনিউ কৰক আৰু এতিয়া মই যাওঁ ডেকৰেশ্যনৰ কিবা কিবি সৰু সুৰা কাম এচা আছে চাওঁ কি কৰোঁ কি নকৰোঁ সেইখিনি কৰি দিম অকণমানকৈ ভিডিঅ'ৰ ক্লিপখিনি কৰি আছে একচুৱেলি মোৰ আহি আছে আগত ফাইনেল এক্সাম আৰু মই ভিডিঅ'টো কণ্টিনিউ কৰিছিলোঁ মোৰ ভাইটিৰ বাৰ্থডেৰ আগদিনাখন ৰাতিৰ পৰা তাৰপিছত অকণমান ক্লিপ ৰাখিছোঁ বেছি একো কৰা নাই বিকজ মোৰ এক্সামৰ টেনশ্যন চলিয়ে আছে আৰু আজি হৈছে 22 আজি মোৰ মনটো খুব ভাল লাগি আছে এতিয়া ইভিনিং হ'ল মই জাষ্ট শুই উঠিছোঁ উঠি মানে বিৰাট ডাঙৰ ছাৰপ্ৰাইজ আৰু মোৰ কাৰণে ভয়ো লাগি আছিলে যে অহাকালিৰ পৰা মোৰ এক্সাম ষ্টাৰ্ট হ'ব চ' মোৰ ভয় লাগি আছিলে কিন্তু এতিয়া মোৰ মনটো বহুত বেছি ভাল লাগিছে আৰু মই ছাৰপ্ৰাইজটো কি হয় মই আপোনালোকক দেখুৱাওঁ চ' আহি গ'ল মোৰ নামত এটা পাৰ্চেল কোনে দিছে মই আপোনালোকক কওঁ মোৰ বেষ্ট ফ্ৰেণ্ড তাই আৰু মই 11-12 একেলগে পঢ়িছিলোঁ চ' মোৰ বেষ্ট ফ্ৰেণ্ড জীৱনী হৈছে মানে তাই হৈছে মোৰ বেষ্ট ফ্ৰেণ্ড চ' তাই মোলৈ এটা পাৰ্চেল পঠাইছে আৰু মই মই একদম এক্সপেক্ট কৰা নাছিলোঁ যে আজি মোৰ কিবা গিফ্ট আহিব চ' যেতিয়া মোৰ গিফ্টটো পালোঁ তাৰপিছত মোৰ নামত আহিছে মই শ্বক মানে তাৰপিছত যেতিয়া মোৰ তাত আহিলে মেছেজ আহিলে লগ যে জিংটি পঠাইছে বুলিকে চ' মই তেতিয়া মানে বহুত হেপ্পী হ'লোঁ আৰু হোৱাৰ পিছত মই এতিয়া খোলাই নাই চ' একচুৱেলি কিয় খোলা নাই মই ইয়াৰ ভিতৰত একচুৱেলি গিফ্ট যিয়ে নহওক ভিতৰত যিয়ে নাথাকক তাই ইমানখিনি মৰমত পঠাইছে আৰু যেতিয়া মই ভিতৰৰ বস্তুটো খুলি চাম তেতিয়া মোৰ যিটো এক্সাইটমেণ্ট সেইটো একেলগে ধৰি ৰাখিবৰ কাৰণে মই ভিডিঅ'টো কৰিছোঁ বেছি দেৰি নকৰোঁ মোৰো অশান্তি লাগিয়ে আছে ভিতৰত কি আছে চাবলৈ
এতিয়া ইয়াৰ ভিতৰত কি আছে মই সেইটো ওলাই দিওঁ এইটো হৈছে এটা ইমান ধুনীয়া কাপ ৱাও এইটো হৈছে তাই দিয়া কাপ এইটো ব্লেক কাপ ইয়াত লিখা আছিলে এইটো মেজিক কাপ আই থিংক ইয়াত মেজিক এটাও হ'ব চ' লেটছ ট্ৰাই তাৰপিছত আপোনালোকক মই দেখুৱাই আছোঁ কি হয় ফাৰ্ষ্টতে মই অকণমান চাই লওঁ মই গৰম পানীখিনি ইয়ালৈকে দিছিলোঁ সেইটো কাৰণে আধা উঠিছে চ' পানীটো এতিয়া ভৰ্তি হৈ আছে চ' চাওক লাহে লাহে ইয়াৰ এইখিনিলৈকে কালাৰটো ব্লেকৰ পৰা হোৱাইট হৈ গৈছে আৰু ইয়াত লিখা আছে হেপী বাৰ্থডে তাৰ গিফ্টটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব মোৰতো বহুত বেছি ভাল লাগিছে মই এক্সপ্ৰেছ কৰিব নোৱাৰোঁ মোৰ ইমান বেছি ভাল লাগিছে চ' জিন্তিক মই মোৰ ভিডিঅ'টোৰ জৰিয়তে বহুত বহুত থেংক ইউ দিছোঁ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগত এতিয়াতো মই তাইক কল কৰিমেই আৰু আমিতো পূৰা আড্ডা এটা দিমেই কথাটো পাতিমেই এতিয়া কিমান ভাল লাগিছে আৰু কালি মোৰ এক্সাম আছে গতিকে মই ভিডিঅ'টো কেইদিনমান স্কিপ কৰিম এইটো ভিডিঅ' হয়তো মই আজি বা কালি আপলোড কৰি দিম তাৰপিছত মই ভিডিঅ'টো একদম 30 তাৰিখলৈকে স্কিপ কৰিম চ' এইকেইদিন মোৰ ভিডিঅ' নাথাকিব তাৰপিছত 1 তাৰিখৰ পৰা ধুনীয়া ধুনীয়া ব্লগ আহিব মই 1 তাৰিখে যাম গুৱাহাটীলৈ তাৰপিছত ধুনীয়া ধুনীয়া ব্লগ আহিব গতিকে ষ্টে টিউন তেতিয়ালৈকে আৰু চবেই মোক ব্লেছ কৰিব যাতে মোৰ এক্সাম ভাল হয় এইবাৰ মোৰ ফাইনেল এক্সাম হয় গতিকে চবেই আশীৰ্বাদ কৰিব আৰু জিন্তিলৈ পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট আৰু যদি ভিডিঅ'টো চাই ভাল লাগে শ্বেয়াৰো কৰিব আৰু যদি আপুনি মোৰ চেনেল নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই